নমস্কাৰ, মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ আজিৰ ভিডিঅ'ত মহাপুৰুষ হৰিদেৱৰ ধৰ্ম প্ৰচাৰ আৰু স্বৰচিত গীত পুথিত অসমীয়া ভাষাৰ প্ৰয়োগ এই বিষয়ে চমুকৈ আলোচনাৰ চেষ্টা কৰিম। মহাপুৰুষ হৰিদেৱৰ আবিৰ্ভাৱ হৈছিল ইংৰাজী 1426 খ্ৰীষ্টাব্দত। মহাপুৰুষ হৰিদেৱে তীৰ্থযাত্ৰাৰ সময়ত পাণ্ডিত্যৰ গুণেৰে কাশীত বেদ দৰ্শনাচাৰ্য আৰু পুৰীত ভাগৱতাচাৰ্য উপাধিৰে সন্মানিত হৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে 1453 খ্ৰীষ্টাব্দত বহৰীত বৈষ্ণৱ সত্ৰ স্থাপন কৰে আৰু তাত 3 বছৰ কাল থকাৰ পিছত কালাডি গাঁৱত সত্ৰ স্থাপন কৰে। সেইখনেই মানেৰী সত্ৰ, বৰ্তমান বৰতলা মানেৰী সত্ৰ। মহাপুৰুষ হৰিদেৱে শিষ্যসকলৰ দ্বাৰা কামৰূপৰ বিভিন্ন অঞ্চলত বৈষ্ণৱ সত্ৰ স্থাপন কৰে। মহাপুৰুষ হৰিদেৱে শিষ্য যদুমণিদেৱক উজনি অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত নিয়োজিত কৰে আৰু যদুমণিদেৱে ইংৰাজী 1483 খ্ৰীষ্টাব্দত উজনি অসমৰ প্ৰথমখন ব্ৰহ্মসংহতিৰ সত্ৰ মহাৰাজ স্থাপন কৰে। গুৰুজনাই বেদবিহিত ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। গুৰুজনাৰ সত্ৰ ব্ৰহ্মসংহতিৰ সত্ৰ। ভাগৱতৰ ভগৱান শ্ৰীহৰি বিষ্ণু কৃষ্ণৰ মহিমা আৰু নৱবিধ ভক্তিয়েই তেওঁৰ প্ৰচাৰিত ধৰ্মৰ মূল নীতি। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ হৰিদেৱে ভালেমান গীত পদ আৰু পুথি ৰচনা কৰিছিল। 15 শতিকাৰ মহাপুৰুষজনাৰ স্বৰচিত গীত পদ আৰু পুথিয়ে বৈষ্ণৱ সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যক চহকী কৰিছে। মহাপুৰুষ হৰিদেৱৰ ভক্তিৰস তৰংগিনী গ্ৰন্থখন ভাগৱত পুৰাণৰ আৰ্হিত ৰচিত। 13টা অধ্যায়ত সমাপ্ত গ্ৰন্থখনিত ভাগৱত আদি শাস্ত্ৰসমূহৰ বহু মহত্বপূৰ্ণ শ্লোক উদ্ধৃত কৰা হৈছে। গ্ৰন্থখনিত হৰিদেৱে ৰচনা কৰা সংস্কৃত শ্লোকসমূহৰ লগতে অসমীয়াতে সৰল গদ্য অনুবাদ কৰি দিয়া হৈছে। ইয়াৰ ফলত ভাগৱত প্ৰচাৰিত বৈষ্ণৱ ধৰ্মমত সংস্কৃত নুবুজা ভক্তসকলে সহজে বুজি পোৱাত সুবিধা হৈছে। মহাপুৰুষ হৰিদেৱৰ শৰণ সিদ্ধান্ত আন এখন অমূল্য গ্ৰন্থ। ইয়াত ঈশ্বৰ তত্ত্ব আৰু গুৰু শিষ্যৰ গাত থাকিবলগীয়া লক্ষণসমূহৰ সুন্দৰকৈ প্ৰতিপাদিত হৈছে। চৈতন্যদেৱৰ পৰা পোৱা সংস্কৃত ভাগৱত ভাঙনি কৰি মহাপুৰুষ হৰিদেৱে হৰিগুৰু নামেৰে জনাজাত। মহাপুৰুষ হৰিদেৱৰ ধৰ্মত বিষ্ণু কৃষ্ণই ব্ৰহ্মাণ্ডৰ সকলো শক্তিৰ মূল। ভগৱান শ্ৰীবিষ্ণু সৰ্বশক্তিমান আৰু সৰ্বত্ৰ বিৰাজিত। শৰণ সিদ্ধান্তত সুন্দৰ অসমীয়াত বৰ্ণোৱা আছে, স্থাৱৰ জংগম ব্ৰহ্মাণ্ড জুৰি আচয় পৰম পুৰুষ হৰি। আকৌ কৈছে, সমস্ত দেৱৰ স্থিতি ঈশ্বৰ কৃষ্ণত, যিমতে তাহাৰ স্থিতি সৃষ্টি সৰ্বত্ৰত। মহাপুৰুষ হৰিদেৱৰ স্বৰচিত গীতত ঈশ্বৰৰ বৰ্ণনা এনেদৰে দিছে: তুমি প্ৰভু জগজীৱ, সদানন্দ সদাশিৱ, সবাহৰ তুমি প্ৰাণৰাম, জগত ব্যাপক স্বামী, আত্মৰ আত্মা তুমি, মূলাধাৰ ৰূপ অবিৰাম। মাধৱৰ মাহাত্ম্য আৰু ব্ৰহ্মপুত্ৰৰ পবিত্ৰতা স্বৰচিত গীতত এনেদৰে বৰ্ণনা কৰিছে: ঘোষা, মাধৱ বৈকুণ্ঠৰ নাথ,
ত্ৰিজগতৰ পতি দৰ্শনে হৰে পাপ পৰশনে গতি। পদ লৌহিত্য উত্তম তীৰ মণিকূট গিৰি হয়গ্ৰীৱ নাম লৈলা হয়াসুৰ মাৰি। লোহিত উত্তম জল সদায় কৰ স্নান উৰে খাত ভজন কৰে দ্বাৰকাত শয়ন। কহে দ্বিজ হৰিদেৱে এহি তত্ত্বসাৰ কৃষ্ণৰ চৰণ বিনে গতি নাহি আৰ। মহাপুৰুষ হৰিদেৱে গীতৰ মাজেৰে ৰাম নাম শ্ৰৱণ কীৰ্তন গীতা ভাগৱত শাস্ত্ৰ ধৰ্ম আচৰণ আদি বিষয়ত উপদেশ দিছে। ঘোষা ৰাম নামে অন্ন কৰিয় ভজন ভকত বৎসল হৰিয় ৰাম ৰাম ভকত বৎসল হৰি। চাৰিও বেদৰ তত্ত্বক বিচাৰি নাম থৈলা সাৰ কৰি। পদ ব্ৰহ্মা বিষ্ণু হৰ তিনিটি উধান আশা নাম ভৈলা থালি। শুক সনাতন দুখানি সপতি নাৰদে ভৈলা পাকবাৰী। সন্তে ভৈল জল সৎসংগে তণ্ডুল ভকতে ভৈলন্ত খৰি। শ্ৰৱণ কীৰ্তন সুমধুৰ ব্যঞ্জন ভুঞ্জিয়ক পেট ভৰি। গীতা ভাগৱত দুইখানি পত্ৰ মনত লয় বিচাৰি। কহে হৰিদেৱে শুনা ভক্ত হবে ডাকিবলা হৰি হৰি। একান্ত ভক্তিভাৱে পৰমেশ্বৰৰ ওচৰত শৰণ ল'লে ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰি। এই কথাটোকেই মহাপুৰুষ হৰিদেৱে শৰণ সংহিতাত সুন্দৰভাৱে বৰ্ণনা কৰিছে। দেহাৰ আসক্তি তেজি যথাবিধিমতে যিটোজনে ঈশ্বৰক ভজয় একন্তে। উত্তম শৰণ সেহি স্মৃতিৰ বচন মনে কৃষ্ণ ইন্দ্ৰিয়ত হোৱে প্ৰৱৰ্তন। শৰণ বিহনে জানা ভক্তি নজন্ময় অনাপক্ক ভাণ্ডে যথা জল নাহি ৰয়। মহাপুৰুষ হৰিদেৱে ভগৱান শ্ৰীহৰিত শৰণ লৈ আত্মনিবেদনৰ কথা কৈছে। একচিত্তে দৃঢ় ভক্তি হৰিৰ চৰণে হৰিত মিলয় মাত্ৰ একমন প্ৰাণে। শংকাদৰ নাহি কিছু দুৰ্দান্ত পাষাণে সবে বৈশ্য হৈ জানা ভক্তৰ চৰণে। ভক্তেশে কৰয় শ্ৰীহৰিত আত্মদান কহে হৰিদেৱে কৰি সবাক প্ৰণাম। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে ভাগৱত পাঠ আৰু ব্যাখ্যাত অগাধ পণ্ডিত। গুৰুজনাৰ সুন্দৰ ভাগৱত পাঠ সুন্দৰ সুন্দৰ অসমীয়া ভক্তিগীতত মোহিত হৈ বহৰী চেঙা সৰ্থেবাৰী বাউসী বৰপেটা অঞ্চলৰ ৰাইজে ঘৰে ঘৰে পাঠ কৰিবলৈ আহ্বান কৰিছিল। গুৰুজনাই সত্ৰৰ উপৰিও গাঁওবাসীৰ মাজত ভাগৱত ধৰ্ম পদপুথিৰ মাজেৰে অসমীয়া ভাষাৰ চৰ্চা তীৰ্থযাত্ৰাৰ অভিজ্ঞতা জনশিক্ষাৰ অৱদানেৰে কামৰূপত সেই 15 শতিকাত এখন সুন্দৰ পৰিৱেশৰ শিক্ষিত সমাজ গঠন কৰাৰ লগতে এটা সুন্দৰ ধৰ্মেৰে অসমবাসীক মহীয়ান কৰিলে। ধন্যবাদ।